পঁয়ত্ৰিছৰ পৰা চেয়াতে গায়কৰ লগত গান ঢেকালো গাই উঠি যোৱাৰ পিছত যাই ললিত দেৱক ধৰিলোঁ। ধৰোঁতে তেওঁ ক'লে যে ৰবীন্দ্ৰ ভৱনত দৰ্খাস্ত দিয়াৰ পাছত তোমাৰ পেঞ্চন হ'ব। এই বুলি কোৱাৰ লগে লগে মই ললিত জৰিয়তে তেখেতৰ দৰ্খাস্ত এখন দিলে। সেই দৰ্খাস্তখন লৈ যাই ৰবীন্দ্ৰ ভৱনত দৰ্খাস্তখন দিয়াৰ পিছত মোৰ পেঞ্চনটো হৈ গৈছে আৰু। হয়, পেঞ্চন পাই আছোঁ এতিয়া। এতিয়া বাহাদুৰ ইছলামে এখন শিকাইছিলোঁ। শিকোৱাৰ পিছতো এখন দৰ্খাস্ত দিছে, এতিয়ালৈকে হোৱা নাই। কিন্তু উপযুক্ত বয়স হৈছে আৰু উপযুক্ত ঘূৰাব পৰা হৈছে মোৰ লগত। মোৰ এতিয়া ৮৮ বছৰ ৭ মাহ ২৬ দিন। এতিয়া মই কলম নহয় 1965 চনৰ পৰা গাব আৰম্ভ কৰিছোঁ। মই শিকিছোঁ। মোৰ নাম আশা কৰিছোঁ আৰু মই ইতিমধ্যে 2-3জনমান শিকাইছোঁ। মোৰ লগত দেখিছে তোমালোকে শিকাই আছোঁ আৰু এতিয়া তেওঁলোকে অলপ পাৰা হৈছে। কিন্তু বাহাদুৰ ইছলামৰ পেঞ্চনটো এতিয়ালৈকে হোৱা নাই। দৰ্খাস্ত কৰি আছে কিন্তু পোৱা নাই এতিয়ালৈকে। কি আহ্বান জনাম আৰু মই কি কৰিম আৰু মই এনেকে কিস্তি জীয়াই আমাৰ নিশ্চয় ৰাখিব লাগিব। সেইকাৰণে মই চেষ্টা কৰি আছোঁ। যিটো মাতি আছোঁ পালি কি হ'ব, পেঞ্চন নাই এতিয়া এই বুলি কৈ পেলাই শিকিব নাহে।